আছো ৰেচিপিটোৰ নাম হ'ল নীৰ ডোসা এনেতো ডোসা বহুত টাইপৰ থাকে সাউথত লাহে লাহে ইউটিউব চেনেলটো মই দেখাম সব ডোসা নীৰ ডোসাটো কৰ্ণাটকাৰ স্পেশাল বুলি ক'ব পাৰি নীৰ ডোসা মিনিংটো মই আপোনালোকক কৈ দিছোঁ দুলুত নীৰ মানে হ'ল পানী নীৰ ডোসা অৰ্থাৎ পানী ডোসা এইটো কাৰণে কয় কাৰণ ইয়াৰ বেটাৰটো একদম পনীয়া থাকে এই ডোসাটো বহুত বস্তুৰ লগত খাব পাৰি চাটনি লগত খাব পাৰি কাৰি মেংলোৰিয়ান চিকেন কাৰি লগতো বহুতেই ভাল লাগে এইটো খাবলৈ আৰু এই ৰেচিপিটো মই নহয় মোৰ শাহুৱে বনাব তেখেত বহুত লাজ কৰে সেইকাৰণে কেমেৰা আগলৈ আহিব বিচৰা নাই আৰু তেখেতে তুলুত কৈছে নিজৰ ভাষাত তো মই সেইকাৰণে অসমীয়া ডাবিংটো দি দিম যাতে চবে বুজি পাওক তো আহক ৰেচিপিটো দেখা চাউল আপোনালোকে যিমান মন যায় সিমান ল'ব পাৰে মই ইয়াত 4 গিলাচ লৈছোঁ চাউলখিনি ৰাতিয়ে তিয়াই থলোঁ যাতে ভালকৈ পানী শুহি লওক আৰু এতিয়া পানী দি পেলাই চাউলখিনি ভালকৈ পিহি ল'লোঁ এনেকৈ ধুনীয়াকৈ মিহিকৈ পিহি ল'ব তাৰ পাছত বনাব সময়ত ইয়াতে পানী আৰু নিমখ মিলাই পেলাই বনাব এনেকৈ বাকী থকা চাউলখিনি পিহি ল'ব পিহা হৈ যোৱাৰ পাছত নীৰ ডোসা বনাই ল'ব এইটোকে নীৰ ডোসা বুলি কয় সাউথত খুব ফেমাছ চিকেন কাৰীৰ লগত বহুত ভাল লাগে খাবলৈ ಮೆತ್ತೊಟ್ಟಿಗೆ ಕೋರಿದರೆ ಸತ್ತಂಡ ಮಸ್ತ್ ಎಡ್ಡೆ ಹಾಕೊಂಡು চাউলখিনি বহুত মিহিকৈ পিহি ল'ব পিহাটো যিমান মিহি হয় ডোসাখিনি সিমানে ভালকৈ বনে পিহাটো যদি মিহি নহয় ডোসাও ভালকৈ নবনে ফাটি ফাটি যায় এতিয়া মই 10টা ডোসা বনাবলৈ বেটাৰ ল'ম তাৰ পাছত ইয়াতে পানী মিহলাই পেলাই অকণমান পাতল কৰি তাৰ পাছত জোখমতে নিমখ মিহলাম আপোনালোকে যদি বেছি নিমখীয়া খাই ভাল পায় তেনেহ'লে নিমখ আৰু অকণমান মিহলাই ল'ব এতিয়া যিমান ডোসা বনাম মই সিমানহে বেটাৰ ল'ম বাকীখিনি তাৰ পাছত মই ফ্ৰিজত সোমাই থৈ দিম ফ্ৰিজত থ'বলগীয়া বেটাৰখিনিত নিমখ একদম নিমিলাব নহ'লে টেঙা হৈ যাব আপোনালোকে খাবলৈ যোনটো তেল ব্যৱহাৰ কৰে সেইটো তেলে আপোনালোকে ল'ব পাৰে ইয়াত সানিবলৈ এনেকৈ বনাই নীৰ ডোসা হোপ আপোনালোকৰ ভাল লাগিলে ৰেচিপিটো চাই কমেণ্ট বক্সত দিবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে আপোনালোকৰ এই ৰেচিপিটো ট্ৰাই কৰি বনাই আপোনালোকে কি চেলেঞ্জেছ ফেচ কৰিলে মোক ক'ব মই পুৰা চেষ্টা কৰিম তাৰ উত্তৰ দিবলৈ আৰম্ভণিতে অকণমান দিগদাৰী হ'ব পাৰে বহুত পনীয়া থাকে তো অকণমান হেণ্ডেল কৰিবলৈ টাইম লাগি যায় কিন্তু ইটছ আ ভেৰি ইজি ৰেচিপি তো উইশ ইউ অল আ ভেৰি নাইচ ডে আজিলৈ আহোঁ